নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 2023 চনৰ জুন মাহটোত ধনুৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে মই আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ পিছৰ ভিডিঅ'বিলাক সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এই জুন মাহত ধনুৰাশি ব্যক্তিসকলৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত কিবা এটা সন্দৰ্ভত বিভাজন হ'ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ ৰাখক আৰু তিক্ত কথা কোৱাৰ পৰা বিৰত থাকক। মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক আৰু উপযুক্ত সময়ত খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক। সন্তানৰ ভৱিষ্যতক লৈ বেছি চিন্তা নকৰিব আৰু কোনো কাৰণ নোহোৱাকৈ তেওঁলোকৰ ওপৰত খং উঠাৰ পৰা বিৰত থাকক, নহ'লে তেওঁলোক আপোনাৰ পৰা আঁতৰি যাব পাৰে। যদি কিবা সমস্যা হয় তেন্তে আপোনাৰ বন্ধু বা আত্মীয়ৰ লগত শ্বেয়াৰ কৰক। ব্যৱসায় আৰু চাকৰিৰ লগত সংযোগ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ীসকলে লাভৰ সম্ভাৱনা অতি বেছি আৰু বহুতো নতুন চুক্তি পাব পাৰে, যিবোৰ ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা লাভজনক হ'ব। এই সময়ত শত্ৰুৰ বিশেষ যত্ন লওক আৰু কিছুমান ভাল আপোচ কৰাৰ পৰা বিৰত থাকক, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। এই চলিত মাহত চৰকাৰী বিষয়াসকলৰ বাবে ভ্ৰমণৰ সম্ভাৱনা আছে আৰু তেওঁলোকে হয়তো কামৰ বাবে আন এখন চহৰলৈ যাবলগীয়া হ'ব পাৰে। এই সময়ত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত আপোনাৰ প্ৰগতিত তেওঁলোকৰ যি ছিনিয়ৰ অফিচাৰৰ পৰা বিশেষ উৎসাহ লাভ কৰিব পাব। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব, যাৰ বাবে তেওঁলোকে সফলতা লাভ কৰিব। পিতৃ মাতৃৰ পৰামৰ্শ ভালদৰে শুনি জীৱন গঠন কৰক, যিটো ভৱিষ্যতৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অত্যন্ত শুভ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো বিফলতাৰ সন্মুখীন হ'ব আৰু কোনো সুযোগ উপলব্ধ নোহোৱাৰ বাবে অস্থিৰতাৰ সৃষ্টি হ'ব। এনে সময়ত ধৈৰ্য বজাই ৰাখক। প্ৰেমৰ ক্ষেত্ৰত কিছুমান কথাৰ সন্দৰ্ভত আপোনাৰ সংগীৰ লগত বিভাজন হ'ব পাৰে। তেনে ক্ষেত্ৰত মনটো টেঙা হৈ থাকিব পাৰে। এই সময়ত অহংকাৰক মনলৈ সোমাবলৈ নিদিব আৰু সেইবোৰ বুজিবলৈ চেষ্টা কৰক। দুয়োৰে বুজাবুজিৰ বাবে এই সময়ছোৱাত সহজে সমাধান কৰিব পাৰিব। অবিবাহিত লোকসকলে এই মাহত কিছু ভাল বিবাহৰ প্ৰস্তাৱ পাব পাৰে, গতিকে সেইবোৰ বিশেষ যত্ন লওক। লগতে জীৱনসংগী আপুনি লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কোনো গুৰুতৰ ৰোগত যেনে কেঞ্চাৰ, এইডছ আদিত ভুগি আছে, তেন্তে এই মাহত আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। মাহৰ মাজভাগত হঠাতে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, সেইবাবেই যদি আপুনি আগতেই সজাগ হওক, নহ'লে আপোনাৰ কিছু সমস্যা নহ'ব পাৰে। গধুৰ কামৰ বোজাৰ বাবে মনটো বিচলিত হৈ থাকিব পাৰে। এনে পৰিস্থিতিত আপুনি নিজৰ ওপৰত হেঁচা অনুভৱ কৰিব আৰু কি কৰিব আৰু কি নকৰিব সেই বিষয়ে বিভ্ৰান্ত হ'ব। এনে পৰিস্থিতিত এজন বয়োজ্যেষ্ঠ বা জ্যেষ্ঠৰ পৰামৰ্শ লোৱাটো অত্যন্ত উপযোগী হ'ব। এই মাহত আপোনাৰ শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি আকাশী ৰঙক ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।